আসসালামুআলাইকুম নমস্কাৰ সকলোকে ঈদুল ফিতৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই পবিত্ৰ ঈদ উপলক্ষে সকলোৰে যাতে মংগল হয় তাৰে কামনা কৰিলোঁ। আমি মছজিদ আহি পালোঁ। এই চাহবাৰীৰ ডাঙৰ মছজিদ শিৱাগাছি আমি চাব পাৰে মানুহ। ৰাতিপুৱা চাইছোঁ মানুহ নাই, এতিয়া আৰু মানুহ চাওক। আমাৰ বিৰিয়ানী ৰেডি হ'ল। আমাৰ বিৰিয়ানী হেল্ল' গাইজ, স্বাগতম জনাইছোঁ কে গাঁৱলীয়া ল'ৰা ব্লগছলৈ। চ' গাইজ, বৰ্তমান আমি ডিউটিৰ পৰা ৰুমত গৈ আছোঁ। এতিয়া আমি ৰুমত গৈ কিনে অহাকালি আমাৰ ঈদৰ কাৰণে পিঠা বনাম। আমি ল'ৰা মানুহ কেনেকৈ পিঠা বনাম আপোনালোকে চাব। তো চাই থাকিব ভিডিঅ'বিলাক। গাইজ চাব পৰা আমাৰ মাষ্টাৰে নাৰিকল চুৰকি আছে। তো ছাৰ চুৰকি আছো আৰু দে আৰু উপায় নাই, অসমত আমি চুৰকনি দিছো আৰু ইয়াতে মিচিঙেদি মাৰি আছো। বোলো চশমা পিন্ধি লৈছো, দেখা পাইছো না নাই? দে ঠিকে আছে দে। তো গাইজ আমাৰ বস্তু ৰেডি হ'ল, চাব পাৰে আমাৰ বস্তুতে কাৰেমে আটা মাৰি আছে। আটা মাৰি আছে, আমাৰ বস্তুবিলাক ৰেডি হ'ল। আমি এতিয়া পিঠা বনাম। তো আটা মাৰিছে কেনেবা হয় চাব আপোনালোকে। বনোৱা নাই কিন্তু দে বনোৱা ভালকে। এতিয়া আটা মাৰব, মই এতিয়া নাৰিকল আৰু মিঠে ভাজিম। তো চাই দেখব গাইজ চাব পাৰে খাইৰুলে নাৰিকল আৰু মিঠাই ভাজি আছে ইয়াতে। চাওক, চশমা পিন্ধি। মিঠে গলাই নাই, গলপুৰ বাইকে মিঠাই গলাই নাই ন, চিকেনৰ নিচিনা দেখা যায় মিঠাই গিলা। পাৰে মাষ্টাৰৰ মুখ খান এটা হাঁহি মাৰাচোন। হাঁহিয়ে জিন্দগী আমাৰ। সেইটোতো ঘৰত থাকিলে অলপ ভাল লাগিলে হয়, এতিয়া সেই আৰু উপায় নাই দিয়া। দে আৰু তো প্ৰায় হ'লে মিঠে ভাজা অলপমান আছে, মিঠে গলি গেল, মিঠে ভাজা হৈ গেল। তো গাইজ চাব পাৰে আটা পুৰা মাৰি আছো একদম, কি কম আৰু। এতিয়া আটা পুৰা মাৰা হ'লে অলপ আছে বাকী। তো গাইজ আমি পিঠা বনোৱা আৰম্ভ কৰি দিলোঁ, চাব পাৰে। তো চাই থাকো, আমি পিঠা বনোৱা আৰম্ভ কৰিলো। কেনেবা হয় নাজানো, আপা চলি বনোৱা আৰু কিবাকে বনাই আছে ঈদ বুলি। তো গাইজ চাব পাৰে আমাৰ চাচা মালপোৱা বনাই আছে। এইটো মালপোৱা চাচা মানে আগে বোলে কাম কৰিছিল হোটেলত, বৰ্তমান মালপোৱাটো বেছি এটা ভাল হোৱা নাই, হ'ব আৰু চাগে শেষ হোৱাৰ পিছত। নাই তো চাচা মালপোৱা বনাইছো আৰু আমাৰ চাচা হ'ল মংগলদৈৰ, চিন পালে ক'ব কমেণ্ট কৰি। তো গাইজ আধা হ'লে পিঠা বনোৱা। তো আমাৰ ছাৰহঁতে পিঠা বনাই আছে, চাব পাৰে গাইজ। আমাৰ চশমা মানক চাওক, ছাৰ বনাই আছো। আছো আৰু বনাই কিবা কেইটামান গৰম লাগছে, ফেনটো দিলে ভাল ফেন দিব ৰবা, এই মালপোৱা বনাই আছে না চাচাই, দিব ৰবা। ঠিকে আছে দে। তো গাইজ চাব পাৰে বনাই আছে। তো কেনেবা হয় নাজানো গাইজ, কিন্তু বনাব চেষ্টা কৰিছো আৰু ঈদ বুলি। আমিতো ফূৰ্তি কৰিব লাগিব ন। সেইটোৱে উপায় নাই আৰু। গাইজ চাব পাৰে আমাৰ আটা শেষেই হৈ গেল। নাকি পাৰ্টনাৰ কেনে বনাই আছো আৰু পুৰা বনাই আছো আৰু একেবাৰে দেখা নাই কিমান पार्टनर केने कैसा लग रहा है? अच्छा है ना आपका? वाह वाह, वो मेरा दोस्त वो मेरा दोस्त और लास्ट करता है। देखो थोड़ा आपका मुंजी देखो, थोड़ा थोड़ा तमिल में बोल दिया यार। ओ देखो हम लोग पीठा बना रहा है इधर। हमारा दोस्त भी कितना मेहनत कर रहा है। सासा भी कर रहा है। उधर सासा मालपा बना रहा है, मालपा। और ये आदमी सो रहा है इधर। और देखो वो अंदर में दे रहा है पीठा का मिठाई। চাওক বন্ধুৱে পিঠা ভাজি আছে। আমাৰ পিঠা ভাজা হ'লে অলপমান আছে বাকী, পিঠাটো ভাজি আছো। চাব পাৰে পাৰ্টনাৰে পিঠা দি আছে। এইটো ইমৰান খান নামে মাতে নাই চিমতিয়া কৰা। বন্ধু কিবা কৈছ? কিবা মানে পিঠা ভাজিটো চাই থাকছো কেনে হৈছে। চাও তোমাৰ মুখখন ঘামি গৈছো দেখো, জিভা অলপ দেখাইছো তুমি আৰু নিজৰ বুলি। চাওক
পিঠা তাতে থৈছ নেকি বন্ধু চাওক আমাৰ আঠাৰ পিঠা ল'ৰা মানুহ পিঠা বনাইছো ইমান বনাব নাজানো চাওক বন্ধু চশমা তাৰ ক'ত চশমা বন্ধু এতে আছে নেকি চশমা মানে দেখা পাওঁ ভালকে সেইকাৰণে পিঠা থৈ আছ থৈ আছে দে পিঠা আৰু আমাৰ চাচা মালফা বনাব খুজিছিল কিন্তু তেলৰ পিঠা হৈ গৈছে আৰু কি কম দে আৰু গাইছ চাওক আমি ল'ৰা মানুহ মেহেন্দি দি দিলোঁ পাৰ্টনাৰক চাব পাৰে লাভ ইজ ফাক আৰু আদি চান্তাৰা নখটো লৈছি সেই আৰু মই অলপ লাহেকৈ মাৰি দিছোঁ এইটো আৰু এইটো মাজ মই সোমাই দিওঁ য়েছ ছোৱালীৰ মেহেন্দি আৰু ল'ৰাৰ মেহেন্দি বহুত পাৰ্থক্য আছে হেল্ল' গাইজ গুড মৰ্ণিং আমি ৰাতিপুৱা উঠিলোঁ ৰাতিপুৱা 5:30 বাজে চাওক ৰাতিপুৱা 5:30 আন্ধাৰি হৈ আছে তামিলনাডু চব আন্ধাৰি হৈ আছে আমি বস্তু ৰেডি কৰিলোঁ চেৱৈ চুজি বনাম পাৰ্টনাৰে নাৰিকল এতিয়া কুটব আৰু চুজি বনাব গাইজ চাব পাৰে ৰাতিপুৱা খাই ৰুলে আদি চেৱৈ বনাই আছে চেৱৈটো লাগবই ঈদত এইটো আৰু ফেভৰেট ঈদৰ কাৰণে চেৱৈটো হ'লে আৰু লাহেকে চেৱৈ গাইজ আমাৰ ছাৰে পাপাৰ ভাজি আছে চাব পাৰে পাপাৰ চেৱৈৰ লগত ফেভৰেট পাপাৰ ভাজি আছ আছো আৰু ৰবা দে ভাজা গাইজ চাব পাৰে আমি এইগিলা তামিলৰ কাৰণে সজাই আছো তান্দুক দিম পাৰ্টনাৰে সাজি আছে ইয়াত কেক আছে কেক দিম আৰু পাপাৰ আৰু চেৱৈ চুজি আৰু পিঠা তাতে ভাজি আছে গৰম কৰি আছে গাইস আমাৰ বস্তু ৰেডি হ'ল চেৱৈ চুজি পাপাৰ তো চাব পাৰে এতিয়া আমি খাম আৰু নামাজ পঢ়িব যাম তো চাই থাকবো আসসালামু আলাইকুম নমস্কাৰ সকলোকে ঈদুল ফিতৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই পবিত্ৰ ঈদ উপলক্ষে সকলোৰে যাতে মংগল হয় তাৰে কামনা কৰিলোঁ লগতে সকলোৱে দোয়া কৰিবা যাতে আমাৰ শান্তি আৰু ভাতৃত্ববোধ সদায় জীয়াই থাকে তো ঈদ মুবাৰক সকলোকে ঈদ মুবাৰক আমি মছজিদ আহি পালোঁ এই চাহবাৰীৰ ডাঙৰ মছজিদ শিৱাগাছি আমি ক্ষেত্ৰতে দি নামাজ আদায় কৰিম চাওক মছজিদটো চাওক মানুহ হ'ব অলপমান পাছত বহুত মানুহ হ'ব এইগিলা মছজিদটো চাব পাৰে বহুত ডাঙৰ মছজিদ চাওক মছজিদৰ ভিতৰত মানুহগিলা উজু কৰি আছে চাব পাৰে চাওক মানুহ হয় নাই হ'ব অলপমান পাছত এইটো নিচ তালা আৰু ওপৰ তালাত মানুহটো আৰু আছেই চাই থাকক ইয়াৰ ভিতৰত মাছ আছে মাছ মানুহগিলা ইয়াতো উজু কৰে চাব পাৰে তাৰমানে উজু কৰা জেগা বহুত মানুহ হয় না সেইকাৰণে এইবোৰ আমাৰ পাৰ্টনাৰ আৰু ভিতৰত হুজুৰে নামাজ পঢ়াব এতিয়া আপোনালোক ওপৰ তালাটো দেখাম ওপৰ তালাত যাই আছোঁ চাওক অসমৰ মানুহ চব ওপৰ তালাত চাব পাৰিব এতিয়া কম অলপমান পাছত আৰু বেছি হ'ব চাওক ইয়াত মানে অসমৰ মানুহ বৰ্তমান কমেই হ'ব অকণমান পাছত চাওক ইয়াতে মানে অসমৰে সোধা অসমৰে আৰু অকণমান পাছত আৰু বেছিকৈ হ'ব অলপ মানুহগিলা আহি টাইম পাছ কৰি মোৰ পাৰ্টনাৰ চাব পাৰে আসসালামু আলাইকুম এইটো চাওক চাওক এইটো চাওক মছজিদটো অলপ দেখাই দিলোঁ পৰা তলৰ নাজাৰাখন চাওক আৰু এইগিলা কবৰস্থান এইগিলা গাইজ এখন হ'ল 3 নম্বৰ চাট চাব পাৰে চাটখন এখন তোমাৰ 3 নম্বৰ চাট
হ'ল তল। এতিয়া আপোনালোকে মানুহ চাব পাৰে তলৰ তালাত ইমান মানুহ মানে ক'ব লগা নাই চাওক ভোক লাগি চাওক বহুত মানুহ আৰু ওপৰ তালাত আৰু আছে তালাত মানুহ চাওক মানুহ একদম ভৰপূৰ খোজ ধোৱা জাগা নাই মানে মানুহ চব অসমৰ মানুহ চাওক অলপ চাই চাওক খোজ ধোৱা জাগা নাই একদম চাব পাৰে মানুহ ৰাতিপুৱা চাইছো মানুহ নাই এতিয়া আৰু মানুহ চাওক এইটো ওপৰৰ তালাত আৰু তলৰ তালাতটো চালেই ওপৰৰ পৰা নামাওঁতে মানুহ அப்படிப்பட்ட ரோட்புறத்தை ஷவ்வால் மாதத்தினுடைய 6 நோக்குகளை நோக்கக்கூடிய மேலான ஒரு பாக்கியத்தை வல்லவனெல்லாம் நம் அனைவருக்கும் தந்தருள்வானாக. মানুহগিলা চাওক যাই আছে এইগিলা আমাৰ পাৰ্টনাৰ আইচক্ৰীম খাই আছে পুৰা এইগিলা চাব পাৰে মানুহ আৰু মানুহ চাওক গাইজ নমস্কাৰ কৰি আহিলোঁ আমি এতিয়া বিৰিয়ানী বনাম আমি লোক দিম আমাৰ কোম্পানীৰ আমাৰ বিৰিয়ানী ৰেডি হ'ল আমাৰ বিৰিয়ানী এতিয়া ভাগাই আছে আমি লোক দিবৰ কাৰণে ভাগাই আছো তো চাইডে আমাৰ চাৰে বিৰিয়ানী ভাগি আছে একেবাৰে আৰু বহুত কষ্ট কৰিলে আমি লোক দিম